আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি খবৰ আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যখনৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজি এক অঘটন সংঘটিত হৈছে খদিয়াৰ নদী ঘাটত আজি এক অঘটন সংঘটিত হৈছে ডুব গৈছে এখন যন্ত্ৰচালিত নাও আৰু নাওখনত আছিল বহুতো যাত্ৰী শিশুসহ প্ৰায় 30 জনকৈ যাত্ৰী আছিল এই নাওখনত আৰু তাৰ পিছত যি হল আপোনাৰ খুনি গাঁৱৰ নুম শিয়ৰি উঠিব খদিয়াৰ নদী ঘাটত এক অঘটন সংঘটিত হৈছে ডুব গৈছে এখন যন্ত্ৰচালিত নাও নাওখনত আছিল শিশুসহ প্ৰায় 30 জনকৈ যাত্ৰী তিনিচুকীয়া জিলাৰ খদিয়াৰ দিবাং নৈত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা অমৰপুৰ দিবাং পাৰঘাটৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা যন্ত্ৰচালিত নাওখন পানীত আধালৈ ডুব যোৱাৰ সময়ত তিনিখন চাৰিচকীয়া বাহনসহ যাত্ৰীসকল নৈৰ মাজত আবদ্ধ হৈ ৰৈছে জানিবলৈ পোৱা অনুসৰি নাওখনত প্ৰায় 30 জনকৈ যাত্ৰী আছিল ইয়াৰে দুজন যাত্ৰী খণ্ডনহীন হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে উটি যায় দুখন চাৰিচকীয়া বাহন তথাপিয়াকৈ দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষীৰ দল আৰু এছডিআৰএফ বাহিনী সন্দেহ কৰা মতে দিবাং নৈৰ পানীৰ তলত থকা গছৰ মূৰত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হৈছে এই ঘটনাত চাৰিখন চাৰিচকীয়া আৰু কেইবাখনো দুচকীয়া বাহন পানীত ডুব যোৱাৰ খবৰ আহিছে